নমস্কাৰ জীৱনত কোনোদিন নোহোৱা কোনোদিন নেদেখা এটা ঘটনা দেখিছোঁ গহপুৰৰ মাছমজিয়াত কোনোদিন লাইফ জেকেট পিন্ধি SDRFৰ সহযোগত কেতিয়াও বন্যাত্মক উদ্ধাৰ অভিযানৰ বাবে কোনোদিন এক পৰিৱেশ হোৱা নাছিলে আৰু এই পৰিৱেশ হৈছে গহপুৰ নগৰৰ মাছমজিয়াৰ যি সতং নদীৰ মাথাউৰি ভঙাৰ ফলত যি এক কালৰূপ ধাৰণ কৰিছে যি গোটেই পৰিৱেশ সেই গোটেই পৰিৱেশটো লৈ মই আজি ভিডিঅ'টো আৰম্ভ কৰিম আৰু আপোনালোকে চাই থাকিব কেনে পালে জনাব যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলটোত আজি নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব बंद करो कितना गड्ढा है पता नहीं वो हमको पता करना ना रुको एक मिनट आना तो चलो ठीक है এইফালে কোনোবা চাই আছে নেকি কিমান ডিঙি প্ৰায় কঁকালৰ এক অংশতকৈ বেছি ডুবি গৈছে ইতিমধ্যে বানপানীত আৰু এই হৈছে গোটেই সামগ্ৰিক পৰিৱেশ আমি গহপুৰ সতং নদীৰ যি বান বিভীষিকাময় পৰিৱেশ সেই বিভীষিকাময় পৰিৱেশৰ আমি গোটেই পৰিৱেশ আপোনালোকক দেখাই আছোঁ আমি ইতিমধ্যে SDF বাহিনীৰ সহযোগত দুজনকৈ আমি বন্যাত্মক ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছোঁ এই হৈছে সামগ্ৰিক পৰিৱেশ আৰু যি পৰিৱেশ দেখিলে আপোনাৰ বুকু শিহৰণ হৈ উঠিব যে গহপুৰত নভবা নিচিন্তাকৈ এনে কালৰূপ বা বানপানী এনে কালৰূপ ল'ব বুলি কোনোদিন কোনেও কল্পনা কৰা নাছিলে এই হৈছে গহপুৰ নগৰৰ মাছমজিয়াৰ এক দৃশ্য যি এয়া ইতিমধ্যে SDF বাহিনীয়ে তেওঁলোকে বন্যাত্মক এক নিৰাপদ স্থানলৈ নিবৰ বাবে আগবাঢ়ি আহিছে उखाड़ दो इसको उखाड़ दो ओ बताओ पूरा पैक कर दो जोर लगा দেখিছে এখন স্কুটি এনেকে ধৰণে যি বানৰ মাজৰ পৰা बोर्ड पंचर हो जाएगा नहीं तो अब चल जाओ हाँ चक्का रखा है कोई बात नहीं चल जाओ पताली रखा सन पताली कर आराम से पंचर हो जाएगा फिर फायदा थोड़ा तैयार के जाना पड़ेगा आप लोग तैर के जाएगा हम लोग तैरना नहीं जानते हैं कुछ नहीं आएगा भाई तो पाउच लेटा दो आएगा खड़ा डबल चोट लग जाए আজি কেইবাদিনো নেৰানেপেৰা মুখলধাৰ বৰষুণৰ ফলত গহপুৰত এক বানে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছে আৰু তাৰ গোটেই পৰিৱেশ যি এক পৰিৱেশ আপুনি মই হয়তো কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ আৰু মই জীৱনত কোনোদিন এনেকুৱা জেকেট পিন্ধি লাইফ জেকেট পিন্ধি SDF বাহিনীৰ লগত গৈ কোনোদিন বন্যাত্মক উদ্ধাৰৰ বাবে গহপুৰৰ পৰিৱেশত দেখা নাই বা শুনা নাই কিন্তু আজি গহপুৰত এনেকুৱা এক পৰিৱেশ হৈছে গহপুৰৰ সতং নদীয়ে এনে কাল ৰূপ ধাৰণ কৰিছে যি দৃশ্য দেখিলে আপোনাৰ বুকু শিহৰণ হৈ উঠিব আপোনাৰ বুকু কঁপি উঠিব এই হৈছে গহপুৰৰ সতং নদীৰ যি বিভীষিকাময় বান সেই বান পৰিস্থিতি আৰু বৰ্তমান কিন্তু অপৰিৱৰ্তিত ৰূপত বান পৰিৱেশে এক পৰিৱেশ সূচনা কৰিছে যি পৰিৱেশত ফলত মানুহ গৰু ছাগলী জীৱ জন্তুৰ পৰা আৰম্ভ কৰি ৰাইজে যথেষ্টখিনি ইয়াতে কষ্ট ভোগ কৰা দেখিবলৈ পোৱা গৈছে এই হৈছে গহপুৰ নগৰৰ মাছমজিয়াৰ দৃশ্য এই হৈছে গহপুৰৰ সতং পাৰৰ যি দাঁতিকাষৰীয়া অঞ্চল সেই অঞ্চল আৰু এইটো এইফালে আছে জয়গুৰু মন্দিৰ দেখিছে ইতিমধ্যে কিন্তু বানৰ কবলত পূৰা সম্পূৰ্ণৰূপে বানপানীত আধাখিনি ডুব গৈছে আৰু এই হৈছে গহপুৰৰ বান পৰিৱেশ আৰু মোৰ লগত এগৰাকী গহপুৰ পৌৰসভাৰ ওয়ার্ড কমিশনার আছে বাইদেউ কি কব ক'বলগীয়া ভাষা নাইকিয়া হৈছে বনাতে বিভীষিকাময় সৃষ্টি কৰিছে মানুহক এটা উদ্ধাৰ অভিযান কৰি স্কুটি মানুহ গোটেইখিনি উদ্ধাৰ কৰি পেলাই আমি মানে গন্তব্য স্থানলৈ নিবলৈ আমি বিচাৰিছোঁ হয় বিশেষভাৱে এটা কথা ক'ব লাগিব গহপুৰৰ স্থানীয় প্ৰশাসন আৰু গহপুৰৰ স্থানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়াৰ তৎপৰতাত ইতিমধ্যে 8জনৰ কাষত কিন্তু তেওঁলোক থিয় হোৱা দেখা গৈছে আৰু আমাৰ বিধায়ক মহোদয়ে তৎকালীনভাৱে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি গোটেই বন্যাত্ম ৰাইজক সহযোগিতা আগবঢ়াবৰ বাবে তেওঁ নিজে আগবাঢ়ি আহিছে আৰু দলৰ প্ৰত্যেকজন নিষ্ঠাবান কৰ্মীক ইতিমধ্যে বন্যাত্মৰ লগত বানপীড়িত ৰাইজৰ কাষত থাকিবৰ বাবে তেওঁ অনুৰোধ জনাইছে আৰু উদ্ধাৰ কৰিছে এইকাৰণে যে তেওঁলোকে ঘৰৰ ভিতৰত থাকি NDF বাহিনীৰ সহায় সহযোগত
উদ্ধাৰ কৰিছোঁ। এতিয়া আপোনালোকে দেখাওক ইয়াত এইজন আমাৰ খুৰাই হয়, এই খুৰা ল'ৰা, তেওঁলোকৰ স্কুটিসহ আমি উদ্ধাৰ কৰি আনি পেলাই তেওঁলোকক গন্তব্যস্থলত লৈ গৈ আছোঁ। এই লৈ যোৱাৰ লগতে পানী তাৰ মাজেদি তেওঁলোকক লৈ এতিয়া আমি মেইন বাউণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠামগৈ। উঠোৱাৰ লগতে তেওঁলোকৰ আমি আপোনাৰ শিবিৰ যাব নাযায়, তেওঁলোকৰ পুৰণা ঘৰত যাব বুলি কৈছে। যেনেকৈ নহওক আমি বহুত যথেষ্ট কষ্ট কৰি এনডিএফবিৰ সহায় সহযোগত এই কামখিনি কৰি ভালো লাগিছে। যদিও আমাৰ দুখ এইটোৱে যে এখন ঘৰ আমাৰ ইয়াত নাই যিখন ঘৰত পানী সোমোৱা নাই। সকলো ঘৰত চৰকাৰ নজলা ঘৰো আপুনি বহুত দেখা পাব। ৰাস্তা বাট পথ নহয় যে নদীয়ে বৈ গৈছে। আমি উদ্ধাৰ কৰি অনা এজন ব্যক্তি আমাৰ লগত আছে, কি ক'ব? আপুনি পানীত আবদ্ধ হৈ আছিলে? কালিৰ পৰা পানীত আবদ্ধ হৈ আছিলোঁ। আজি আমাৰ NDRF বাহিনীয়ে আমাক উদ্ধাৰ কৰিছে আৰু আমাৰ ৱাৰ্ড কমিশ্যনাৰ জৰিয়তে ৮ নম্বৰ ৱাৰ্ড কমিশ্যনাৰ বাইদেউৰ নামটো জোনালী দলে বাইদেৱে আমাক উদ্ধাৰ কৰিছে। সেইকাৰণে তেখেতলোকক আমাক বহুত বহুত ধন্যবাদ। আৰু তেওঁলোকে কৈছে যে ধন্যবাদ জনাইছে, কাৰণ যিহেতু এই বিপদসংকুল যাত্ৰাৰ মাজত যিহেতু তেওঁলোকক উদ্ধাৰ কৰিছে আৰু তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এই হৈছে সামগ্ৰিক দৃশ্য, যি দৃশ্য কেতিয়াও আমি কল্পনা কৰিব নোৱাৰোঁ। আৰু এইখনেই হৈছে গহপুৰৰ একমাত্ৰ শিক্ষানুষ্ঠান ছয়দুৱাৰ কলেজ, আৰু ছয়দুৱাৰ কলেজৰ এইখন পকী দেৱাল দেখিছে, কিন্তু এতিয়া বৰ্তমান ছয়দুৱাৰ মহাবিদ্যালয় সম্পূৰ্ণৰূপে পানীৰ কৰল কাষত আছে। এই স্কুটি উদ্ধাৰ কৰিছে, মানুহ পানীৰ মাজত আছিলে। সেয়া হ'ল आगे जैसे पकड़े थे ना गुराइदा जैसे बम्बू के पास वो उधर का हमने পাইছে ন? नहीं है তেওঁলোকক এটা খবৰ ল'ব লাগিছিলে।